ডবকাত সংঘটিত হয় এক আজব ঘটনা। প্ৰথমে এই সৰু শিশুটোলৈ মন কৰক। এই সৰু শিশুটোৰ কাৰণে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিবলৈ অনুৰোধ থাকিল। এতিয়া আহোঁ মূল কাহিনীলৈ। এই মহিলাগৰাকীৰ সন্তান হৈছে এই 2 বছৰীয়া শিশুটি। মহিলাগৰাকীৰ স্বামীৰ ঘৰ হৈছে ডবকা 5 নং ৱাৰ্ডত। মহিলাগৰাকী যোৱা কিছুদিন ধৰি নিৰুদ্দেশ হোৱাত হাহাকাৰ হৈ ঘূৰি ফুৰিছে এইগৰাকীৰ স্বামীয়ে। আচলতে এই মহিলাগৰাকী কোনোবাই কিডনেপিং হৈছে নে কাৰোবাৰ লগত পলাই গৈছে সেয়া জানিব পৰা নাই। যদিও মহিলাগৰাকীৰ পিতৃ ৰিয়াজউদ্দিন বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। পত্নী পুত্ৰ সন্তানক বিচাৰি হাহাকাৰ হৈ থকা মহিলাগৰাকীৰ স্বামীয়ে কি কয় শুনক। ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, পি নিউজ অসম। 9 তাৰিখে মানে 3:30 বজাত মোৰ শহুৰক ফোন মাৰিছে, বোলে বাবা মোৰ ছোৱালীটো লৈ গ'ল কোনে, বোলে কিডনেপ কৰি ৰিয়াজউদ্দিনে মোৰ বাচ্চাটো আৰু মোৰ ৱাইফটোক গাড়ীত উঠাই লৈ গ'ল। মাইকীকেইটা দৌৰাইছে, ধৰিব পৰা নাই। তাৰপিছত লৈ গ'ল। আজিলৈকে মই নাই। ইয়াৰ আগতে মই এবাৰ কেছ দিছিলোঁ, মানে সি মোক কৈছে, মানে ভয় ভাবুকি দিছে, মাৰিব মোক, জানে মাৰি পেলাব। তাৰপিছত মই সেইটো কেছত দিছিলোঁ। তাৰপিছত কেছটো দিয়াৰ পিছতে তাক মানে সি পলাইছিলে। পলাৰ পিছতে এতিয়া আৰু কিডনেপ কৰি লৈ গ'ল মোৰ ৱাইফক আৰু মোৰ বাচ্চাটোক। এতিয়া তাক বিচাৰি আছোঁ, পোৱা নাই। সেইটো কাৰণে মই মহোদয় আপোনাৰ ওচৰত মানে কৰি আছোঁ। কি দাবী জনাব? পুলিচ প্ৰশাসনক কি দাবী জনাব? পুলিচ প্ৰশাসনত কৈ আছোঁ, মানে মোৰ বাচ্চাটো লাগে মানে। আৰু যিজন মানুহে কিডনেপ কৰি লৈছে এইজনৰ ঘৰ ক'ত? নলবাৰী বৰক্ষেত্ৰী বন্নি বালাপাৰা। কিডনেপ কৰা 8 নম্বৰ ৱাৰ্ড, ৰিয়াজউদ্দিন। দেউতাৰ নাম আব্দুল মতলিব। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ডবকা টাউন 5 নম্বৰ ৱাৰ্ড। আপোনাৰ ৱাইফৰ ঘৰ নলবাৰী বৰক্ষেত্ৰী বন্নি বালাপাৰা। আগতে কিবা প্ৰেমৰ সম্পৰ্ক আছিলে নেকি? আগতে এইবিলাক নাছিলে। মই তাৰ গাড়ী লৈ যাওঁ, সি মোক ভাড়া মাৰে, মই তাক ভাড়া লৈ যাওঁ, এনেকুৱা আছিলে। লৈ যোৱাৰ পিছতে সি মানে মোৰ ফটোবিলাক ভাইৰেল কৰিছে। সি ভাইৰেল কৰাৰ পিছত মই কেছ দিছিলোঁ, নলবাৰীত কেছ দিছে। কেছ দিয়াৰ পিছত তাক মানে পলাইছিলে, সি ধৰিব পৰা নাই। এটাক উঠাই লৈ গ'ল, মিছবা ৰহমান, তাক উঠাই লৈ গৈছে, কিন্তু তাক পোৱা নাই। আৰু তাৰ লগতে সি আছিলে, সি ফটোবিলাক এডিট কৰি দিছিলে। তাৰপিছতে